নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি বহুত দিন হ'ল কোনো ভিডিঅ' দিয়া হোৱা নাই, কাৰণ ল'ৰাৰ পৰীক্ষা চলি আছিলে। তাৰ লগত লাগি থাকোঁতেই কোনো ভিডিঅ' কৰা হোৱা নাই আৰু ক'লৈকো যোৱাও হোৱা নাইকিয়া, ঘৰতে তাক পঢ়াই থকা হৈছে। পৰীক্ষা শেষ হৈছে, তাৰপাছতে আজি যাবলৈ ওলাইছোঁ এটা ভিডিঅ' ৰেকৰ্ডিঙত। আগতে কোৱা আছিলে যে মানে আগৰ এটা ভিডিঅ'ত দেবিচাৰৰ গীত এটাৰ ভিডিঅ' ৰেকৰ্ডিং কৰা হৈছিলে। তেতিয়া আপোনালোকক কৈছিলোঁ যে আৰু এটা সুন্দৰ দেবিচাৰ গীতৰ ৰেকৰ্ডিং হ'ব, কিন্তু তেতিয়া কৰা নহ'লে। আজি কৰিবলৈ লোৱা হৈছে, তাকে ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। যিহেতুকে তেতিয়া কৈ থৈছিলোঁ আপোনালোকক দেখাই যাম বুলি, সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো কৰোঁ। তেনেহ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আহকচোন আজি ভিডিঅ'টি কেনেকৈ কৰোঁ আপোনালোকক সবিশেষ দেখাই যাম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। এয়া আমাৰ ড্ৰাইভাৰ ৰেডি হৈছে। আমি দুজনীয়ে যাব লাগিব, লগতে ডাঙৰ ল'ৰাক লৈ লৈছোঁ, সৰু ল'ৰাক ঘৰতে থৈ গৈছোঁ। তাই ওলাই লৈছে, কিন্তু মই ওলাবলৈ বাকী আছোঁ, কাৰণ কাপোৰ আছে বৌহঁতৰ ঘৰত। মেকআপ কৰিবলৈ আছেই। যাওঁ সোনকালে, দেৰিও হৈছে, পোহৰটো আকৌ গুচি গ'লে দিগদাৰ হৈ যাব। সেইকাৰণে যাওঁ আৰু আপোনালোকে শেষলৈকে চাই থাকিব। আহি পালোহি বৌহঁতৰ ঘৰ। শ্বুটিং বৌহঁতৰ ঘৰতেই হ'ব। এফালে ইয়াৰ ৰাইজে ইস্ত্ৰি কৰি আছে, ওলোৱাই নাইকিয়া তেখেত। আমি কিন্তু আহি পালোহি। মোৰ কাপোৰখিনি বৌ ওচৰতে আছে, বৌয়ে ইস্ত্ৰি কৰি থৈ দিছে ধুনীয়াকৈ, মই পিন্ধিলেই হ'ল আৰু। তেওঁ হাঁহিছে, মানে তেওঁ যে দেৰি হৈছে ওলোৱা নাই, সেইকাৰণে তেওঁ হাঁহিছে। কাপোৰ পিন্ধা হৈ গৈছে আৰু এগৰাকী আহি পাইছেহি। এতিয়া মেকআপ কৰিবলৈ বাকী আছোঁ। বৌয়ে বেলেগ কিবা কাম এটা কৰি আছে। তাৰপাছতে মেকআপ কৰিম আৰু তাৰপাছতে লুকটো দেখাম কেনেকুৱা হৈছে ক'ব। এতিয়া এজনীকে মেকআপটো কৰি লওঁ। এতিয়া প্ৰথমতে মই বহিছোঁ, মেকআপটো কৰি লওঁ। বৌয়ে কৰিছে মেকআপ, বৌয়ে ধুনীয়া মেকআপ কৰে। ইফালে ভণ্টি বহিছে মেকআপ কৰিবলৈ। ভিডিঅ'ত অকণমান মেকআপ কৰিব লাগে, নকৰিলে ভিডিঅ'টো বেয়া দেখি। মোক পিছে মেকআপ কৰিলে বৰ এটা ভাল নেদেখি, অকণমান কৰিছোঁ আৰু কৰিবতো লাগিবই, নহ'লে ফটোত বহুত বেয়া দেখি। গাখীৰ ৰেডি হৈছে, হয় নাই জফিনা? ইমান ধুনীয়া লাগিছে তোমাৰ। ফুলি কি হ'ল? ফুলি পিন্ধিম, মাক আনিব লৈছোঁ। এইফালে মোৰ মেকআপ কৰি হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন দেই। আচলতে মই মেকআপ কৰিলে মই নিজকে বহুত বেয়া দেখোঁ, সেইকাৰণে একদম চিম্পুলকৈ কৰিছোঁ মেকআপ। এফালে এগৰাকী ওলাইছে, এওঁৰ নাম হ'ল পৰিস্মিতা। তেওঁ নতুনকৈ আহিছে আমাৰ গ্ৰুপলৈ। এইফালে এগৰাকী ওলাই হৈ গ'ল, ওলাই মোবাইল টিপি আছে। কি কৰিছা? শ্বুটিং ষ্টাৰ্ট হ'বলৈ অলপ টাইম আছে, সেইকাৰণে ভাবিলোঁ আপোনালোকক বৌহঁতৰ ফ্ৰণ্টৰ ফুলখিনিকে দেখাওঁ। এই ফুলগছজোপা দেখিছেনে? ইমান ধুনীয়া লাগিছে, একদম সৰু সৰু বগা ফুল ফুলে আৰু ফুলগছজোপা একদম এটা ডাঙৰ বল এটাৰ নিচিনা শ্বেপ দি থৈছে। ইমান ধুনীয়া লাগিছে নহয় ফুলগছজোপা। নাম কিন্তু নাজানো ফুলগছজোপাৰ। এফালে গিলত হেঙিং কৰি থৈছে ফুল, ইমান ধুনীয়া লাগিছে ফুলখিনি। গোটেই মানে চোতালখন ফুল গছে ভৰি আছে।
এয়া এনেকৈ কি ধুনীয়াকৈ ষ্টেণ্ড বনাই দিছে, দেখি কি সুন্দৰ লাগিছে। এইফালে এয়া জাপি আঁৰি থৈছে, আমাৰ ইয়াতে ৰেকৰ্ডিং হ'ব। এইফালে সাজু হৈছে আৰু শ্বুটিঙৰ লোকেশ্যনটো অলপ চেঞ্জ কৰোঁ বুলি ভাবিলোঁ। জেগাত ঠিক কৰা হৈছিলে, ভাবিলোঁ অলপ চেঞ্জ কৰি দিওঁ, সেইকাৰণে আহিছোঁ এইটো জেগাতে বোলো শ্বুটিংটো কৰা হওক। জেগাটো ধুনীয়া, এইফালে ইমান ধুনীয়া ধুনীয়াকৈ ফুলো ফুলি আছে। ফুলবোৰ দেখিলে আচলতে জানেনে মই ৰ'বই নোৱাৰোঁ, একদম ফটো মৰাত লাগি যাওঁ আৰু ইমান ভাল লাগে নহয়। এই ফুলপাহ চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে। ফুলজোপা এটা বাকেটত, মানে এই পাচলি যে আহে পাচলিৰ সেই বাকেটটোতে দি থৈছে, লগতে এজোপা জলকীয়া পুলি ৰুই থৈছে। এইফালে এজোপা ৰেড ৰ'জ, কি সুন্দৰ লাগিছে নহয়। গোটেই ফুলখিনি কিন্তু এনেকুৱা কিবা বাকেট, টাব, বাল্টিং তেনেকুৱাতেই ৰুই থোৱা আছে। এই যে দেখিছেনে ডাঙৰ এটা টাবত ৰুই থৈছে। ইফালে আমাৰ ৰাইজে জেগা ঠিক কৰিবলৈ লাগি গ'ল, কাৰণ বেলেগ জেগাত ঠিক কৰা হৈছিলে, তাৰ পৰা আকৌ বস্তুখিনি ইয়ালৈ আনিব লগা হৈছে। সেইকাৰণে অলপ টাইম লাগি গৈছে। এফালে সময়ো কমি আহিছে, কাৰণ আজিকালি দিনটো ছুটি, পোহৰটো নাইকিয়া হৈ গ'লে দিগদাৰ হ'ব। এইফালে আমাৰ কেমেৰামেন আহি পাই গৈছে, প্ৰায়খিনি ৰেডি হৈছেই আৰু। এইফালে কেমেৰা লগাইছে, চববোৰ কাপোৰ কানি পিন্ধিও ৰেডি হৈছে। এয়া আমাৰ মেইন ছিংগাৰ এণ্ট্ৰি মাৰিছে। সকলোৱে এনেকৈ ইয়াতে বহি কৰিব আৰু শ্বুটিং। এতিয়া এফালে বহিলোঁ, বহাৰ পাছতে ভাবিলোঁ অকণমান দুকপিমান শ্বুটিং ষ্টাৰ্ট হোৱাৰ আগতে ফটো দুকপিমান মাৰি লওঁ, কাৰণ ফটোটো মেইন আৰু ন, ফটো নুঠিলেতো নহয়েই। এইফালে শ্বুটিং ষ্টাৰ্ট হৈ গ'ল আমাৰ। ভিডিঅ'টো আচলতে গোটেইটো একেলগে ল'ব নোৱাৰি, কাৰণ অলপ অলপকৈ ল'ব লগা হয়, সেইকাৰণে অলপ সময় লাগি যায়। ভিডিঅ'বোৰ যিহেতুকে টুকুৰা টুকুৰকৈ লোৱা হয়, এতিয়া লিডত যিগৰাকী আছে তেওঁৰ ভিডিঅ' কৰি থকা হৈছে। গ্ৰুপৰ যিটো ভিডিঅ' সেইটো অলৰেডি ভিডিঅ' কৰা হৈ গৈছে। এইফালে শ্বুটিং চলি আছে, তাৰ মাজত আমাৰ আইগীগৰাকীৰ কাণ্ড দেখিছে, ফ্লিপকাৰ্টৰ বজাৰৰ কথা পাতি আছে। মই মনে মনে ভিডিঅ' কৰি থলোঁ। এই যে ৰক্ষাই নাই মানুহৰ, মানে ৰখিবলৈ সময় নাই, খালি ফ্লিপকাৰ্ট, আমাজন, কোনে কি দিছে সেয়া ব্যস্ত, আৰু এগৰাকী একদম চেল্ফি উঠাত ব্যস্ত। এইফালে আইহঁতে ফ্লিপকাৰ্টৰ চেপ্টাৰ বন্ধ কৰি ফটো মৰাত লাগিলে। এগৰাকী কেমেৰামেন আকৌ উঠিবই নোৱাৰে, বহি বহিহে ফটো মাৰে। ৰাইজ ৰখি দিছে আৰু ফটো মাৰি আছে আমাৰ কেমেৰামেনে বহি বহি। এফালে মিউজিচিয়ানসকলৰ ভিডিঅ' কৰি আছে।
কিন্তু পোহৰটো কমি আহিছে, মানে এতিয়া আজিকালি সোনকালে আন্ধাৰ হয় ন, দিনটো ছুটি, সেইকাৰণে এয়া লাইট লগাই দিবলগীয়া হৈছে, যিহেতুকে পোহৰটো কমি গ'লে ভিডিঅ'টো বহুত বেয়া দেখি, সেইকাৰণে লাইটৰ ব্যৱস্থা কৰিব লগা হৈছে। গীতটিত শুনিছেনে? মৰিলে মানৱ দেহা নিয়ে শ্মশান খালে, ছাই হৈ উৰি যায় সকলোৱে জানে। সেইকাৰণে মানুহে অহংকাৰ কৰি একোৱেই লাভ নাই। মৰিলে সকলো মানুহকে শ্মশানলৈ লৈ যায় আৰু পুৰি দিয়াৰ পাছত সকলোৰে দেহা ছাই হৈ যায়। সেইকাৰণে মানুহৰ অহংকাৰ কৰি অকণো লাভ নাই। কি কৈছা কোৱা? পোহৰ কমি গ'ল। পোহৰ হৈয়ে আছে। আমি দেখা নাই বগা বগা এইফালে ৰেকৰ্ডিং চলি আছে, এজনে নাচিছে দেখিছে? ফাইনেলি আমাৰ শ্বুটিং শেষ হ'ল আৰু কেমেৰামেনেও সেয়া কেমেৰা উঠাবলৈ লৈছেই। শ্বুটিং শেষ কৰি আহি বৌয়ে বনালে চাহ, জেলেপি, খুৰমা আৰু এয়া লাল চাহ। ভাগৰ লাগি গৈছে কাৰণ বহুত দেৰি হৈ গ'ল, সেইকাৰণে ভাবিলোঁ চাহ অকণ খাই লওঁ। সকলোৱে বহি জেলেপিয়ে লাল চাহে খাবলৈ বহিলোঁ। এয়া বৌ মোৰ লগতে ওলাইছে, বৌ আমাৰ ঘৰলৈ যাব। কাতি বিহু উপলক্ষে আমাৰ বৌকে নিমন্ত্ৰণ জনাইছোঁ, কাৰণ ভিডিঅ'টো আছিল কালি কাতি বিহু আছিল, আৰু লগতে আপোনালোক সকলোকে কাতি বিহুৰ শুভেচ্ছাও জ্ঞাপন কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সম্পূৰ্ণ ভিডিঅ'টো সম্প্ৰীতি মিউজিক ক্ৰিয়েশ্যনত চাবলৈ পাব, লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে চাব বুলি আশা কৰিলোঁ। এয়া আজি কাতি বিহু, সেইকাৰণে সকলোৱে ঘৰৰ পদূলি মুখে মুখে চাকি এগছি জ্বলাইছে। আমাৰ পৰম্পৰা হয়।